নমস্কাৰ, মই জুৰি আৰু মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ এটি খুব সুস্বাদু ৰেচিপি আৰু ৰেচিপিটো হৈছে পনীৰৰ সৈতে কাবেলি বুটৰ তৰকাৰী। আৰু ইয়াৰ কাৰণে কি কি সামগ্ৰী লৈছোঁ সেইখিনি মই আপোনালোকক বনাওঁতে কৈ যাম। তেন্তে আহক আমি ৰেচিপিটোৰ মাজলৈ আগবাঢ়ি যাওঁ। এতিয়া মই এখন কেৰাহীত তেল গৰম কৰি লৈছোঁ আৰু তেলখিনি গৰম হ'লত ইয়াতে মই পনীৰৰ টুকুৰাকেইটা ফ্ৰাই কৰি ল'ম। পনীৰখিনি মই অকণমান ৰঙচুৱা হোৱালৈকে লৰাই থাকিম। এয়া চাওক, পনীৰখিনি অকণমান লাহেকৈ ৰঙচুৱা হ'বলৈ ধৰিছেই। চাব যাতে ভাগি নাযায়, তাৰ কাৰণে সদায় লাহে লাহে লৰাব। এইখিনি আমাৰ পনীৰ ৰেডি হৈ গৈছে। এতিয়া পনীৰখিনি মই এটা বাটিত কাঢ়ি লৈছোঁ। এতিয়া পনীৰ ফ্ৰাই কৰা সেই তেলখিনিতে দুটামান গোটা জিৰা দি লৈছোঁ। ইয়াতে মই এতিয়া দিছোঁ তেজপাত দুখিলা আৰু ইলাচি, লং, ডালচেনি এই তিনিটা মই দি লৰাই ল'ম। আগতে পিহি লোৱা পিঁয়াজখিনিও ইয়াতে দি দিছোঁ। মই মিডিয়াম চাইজৰ দুটা পিঁয়াজ লৈছিলোঁ আৰু এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে মই লৰাই থাকি ইয়াতে আদা আৰু নহৰুখিনি মই দি দিছোঁ। এইখিনি মই খুন্দি লৈছোঁ। আপোনালোকে কুটি দিওঁ বুলি ক'লেও পাৰিব মিহি মিহিকৈ। এইখিনি ৰঙচুৱা হোৱালৈকে লৰাই থাকিম। এয়া চাওক, ৰঙচুৱা হৈয়ে আহিছে। এতিয়া আমি বিলাহীৰ যিখিনি পেষ্ট বনাই ৰাখিছিলোঁ সেইখিনি ইয়াতে এড কৰি দিম। বিলাহী মই ডাঙৰ চাইজৰ দুটাই লৈছোঁ। এতিয়া ইয়াতে মই হালধি পৰিমাণ অনুযায়ী দি দিছোঁ আৰু বাকী মছলাখিনিও মই দি যাম। ৰেড মিৰ্চ পাউডাৰ 1 চামুচ দিছোঁ। ঘৰতে খুন্দি লোৱা জিৰা গুড়ি দিছোঁ 1 চামুচ, ধনিয়া গুড়ি 1 চামুচ আৰু আধা চামুচ গৰম মছলা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে বেলেগ আৰু মছলা এড কৰিব পাৰে, কিন্তু মই ইয়াতে এড কৰা নাই। এইখিনি এতিয়া ধুনীয়াকৈ কালাৰটো আহিছে। ইয়াতে মই দুটামান কাজু দি দিছিলোঁ, যিটো আপোনালোকক দেখুৱাবলৈ নহ'লে, আৰু নিমখ দি দিছোঁ নিজৰ আন্দাজ মতে। আৰু এতিয়া ইয়াতে দুটামান চেনিৰ দানাও পেলাই দিছোঁ। তেতিয়া সোৱাদটো খুব ধুনীয়া হয় আৰু কালাৰটো খুব ধুনীয়াকৈ আহে। আপোনালোকে যদি মিঠা খাই বেয়া পায় তেতিয়া নিদিলেও হ'ব, কোনো কথা নাই। আৰু এতিয়া আমাৰ আগতে বনাই থোৱা পনীৰৰ পেষ্টখিনি ইয়াত দি দিছোঁ। আপোনালোকে বাৰু এনেদৰে বনাইছেনে পনীৰৰ কেতিয়াবা পেষ্ট বনাই? যদি যিসকলে বনোৱা নাই তেওঁলোকে এবাৰ বনাই চাবচোন, খাবলৈ খুব সোৱাদ হয় আৰু কালাৰো খুব ধুনীয়া আহে। কোনো বাটাৰ বা ক্ৰীম ব্যৱহাৰ নকৰাকৈয়ে এনেকৈ এটা কালাৰ আনিব পৰা যায়। আৰু ইয়াতে মই আলুৰ টুকুৰাকেইটাও দি দিছিলোঁ। বইল কৰি লোৱা আছিল আলুৰ টুকুৰাকেইটা। আপোনালোকে এইটো ইচ্ছা কৰিলে নিদো বুলিলেও পাৰিব। মই আলু অকণমান ভাঙি দিছোঁ এতিয়া, আৰু এইখিনি অকণমান সিজিবৰ কাৰণে মই ঢাকনখন দি অলপ সময় কম জুইতে ৰাখি দিম। এতিয়া এইখিনি আমি চেক কৰি চাওঁচোন। এয়া চাওক, ধুনীয়াকৈ কালাৰো আহিছে। আমাৰ এতিয়া টমেটোৰ গ্ৰেভিখিনি ৰেডি হৈ গৈছে। ইয়াতে মই বুটকেইটা দি দিছোঁ। বুটখিনি মই আগতে যিহেতু বইল কৰি লৈছিলোঁ, এতিয়া এইখিনি মই অকণমান সিজিবৰ কাৰণে মই ৰাখি দিলোঁ। এতিয়া লৰাই চাইছোঁ, এইখিনি প্ৰায় মছলাখিনি সোমাই গৈছে। আৰু এতিয়া মই জোখমতে পানী ব্যৱহাৰ কৰিম। পানী মই 1.5 গিলাচমান ব্যৱহাৰ কৰিছোঁ। যিহেতু মই এইখিনি গ্ৰেভি কৰি ৰাখিম, সেইটো কাৰণে পানী কমকৈ দিছোঁ। এইখিনি এতিয়া অকণমান সময় আমি উতল আহিবলৈ দিম। প্ৰায় 5 মিনিটমান এনেদৰে ৰখাৰ পিছত আমি এবাৰ চেক কৰি চাম। এয়া চাওক, অকণমান জোলকণ ডাঠ হৈ আহিছে। ইয়াতে মই এতিয়া পনীৰৰ টুকুৰাকেইটাও দি দিছোঁ। এতিয়া এইখিনি ভালদৰে অকণমান লৰাই ঢাকি দিম। এয়া চাওক, আমাৰ পনীৰ হৈ গৈছে প্ৰায় ৰেডি। ডাঠ হৈ আহিছে। খুব এতিয়া ধুনীয়া এটা গোন্ধও ওলাইছে আৰু কালাৰো খুব ধুনীয়া হৈ আহিছে।
আমাৰ পনীৰ ৰেডি হৈ গৈছে। এতিয়া আমি এইখিনি এটা পাত্ৰত কাঢ়ি ল'ম। আপোনালোকে বাৰু মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে? ভাল লাগিলেনে বাৰু? আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভাল লাগিলে লাইক এটাও কৰিব, কমেণ্টো কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকে। আজিলৈ আহিছোঁ, পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ কাষলৈ আহিম। তেতিয়ালৈ আপোনালোক সুস্থ থাকক, ঘৰতে থাকক। ধন্যবাদ।